এনেকে আনি কিনে গুড মৰ্ণিং। ৰাতিপুৱা উঠিলোঁ, বৰ্তমান 8:30 বাজিছে আৰু আজি পূৰা একদম ৰ'দ ওলোৱা নাই, পূৰা সূৰ্য এতিয়াহে হৈছে। আৰু আজি হৈছে ভোগালী বিহু। ভোগালী বিহুৰ উৰুকা আজি। উৰুকাক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। সকলোৱে যাতে বিহুটো ভালে ভালে পাৰ হয় তাৰে কামনা কৰিলোঁ। আৰু আমাৰ ইফালে পথাৰত আহিছিলোঁ, আমাৰ এইফালে বেহৰ ফেলিছিলে। এই বেহৰ তাৰমানে এইবাৰ লোকেল সাৰ দিয়া গৈছে, সেইকাৰণে বেহৰ ডাঙৰ হ'বাই বিচৰা নাই। একমাহ হ'ল আমাৰ ভেলাঘৰ বনি আছে এইফালে। এয়া ভেলাঘৰ হৈ গ'ল, পুৰা আমি খেচাত দি দিম এতিয়া ৰাতি। এনেকে আনি কিনে এয়া আমাৰ ভেলা বুজি আমি বনাই আছো। এইবাৰ আমাৰ নমাটি মূৰ্গৰ সৰ্বশ্ৰেষ্ঠ ভেলাঘৰ। আমাৰ ভেলাঘৰ মোটামুটি ৰেডি হৈ গ'ল। হ'ব মুদ্ৰি চাবিচোন, ভেলাঘৰ মানে ফটো এডাল হৈছে গাধল এটা, মানে এডাল নহ'লে ভেলাঘৰ নহয়। এডাল পৰিলে গাইছ, আমাৰ ভিডিঅ' ভেলাঘৰ কমপ্লিট লাষ্ট। আৰু গাইছ ভেলাঘৰ চেলাঘৰ বান্ধা হৈ গ'ল। আৰু এটা বস্তু এটা দেখাইছোঁ ৰ'ব। বস্তু মানে আমাৰ কালি মাছ মাৰিছে পুখুৰীত, মাছ জীয়াই থৈ দিছে। চাওঁ এই ক'ত আছা গাইছ, দেখাইছোঁ ৰ'ব। এয়া গাইছ দেখা পাইছে কিজানি, গাইছ ডাঙৰ মাছ আছে ৰ'ব। এয়া খালত পূৰা জীয়াই থৈ দিছে, কাৰণ কালি এডভান্স মাৰি দিছে। খালটোৰ পানী চানী উঠাই গৈছে। বাপ্পা কি ঠাণ্ডা পানী। এই গাইছ মাছ, এই মাছ গাইছ আছে, খাব লাগিব আজি পূৰা। হাও কি এই মাছ থকাৰ পিছতো কালিৰ পৰা আৰু দেখোন মাছ মাৰিব ধৰিছা, কি কৰিব খুজিছা দেখোন এই? গাইছ ঠাণ্ডাত ময়ো অলপ পলো চলো লৈ আহি গ'লোঁ মাছ মাৰিব, অলপ এক্সপিৰিয়েঞ্চ লওঁ। পানীত ঠাণ্ডা পানীত মাছ মাৰি কিনে লাগে দেখা আছোঁ আপোনালোকক মাছ পাওঁ না নাপাওঁ। শেষ মাছ এটা কিবা এটা পৰছি সৰু পাইছোঁ। গাইছ টিকলত মানে এটা পৰছি নৰম তলত এৰি দিওঁ তাক সৰু জীৱনৰ প্ৰথম ফেলছোঁ নেকি তোৰ পৌলাত মাছ। গাইছ পাই গ'লোঁ দিয়ক এটা ডাঙৰ মাছ, বম মাছ এটা পাই গ'লোঁ। ওলাগৈ হা নাই দে এইটোৱে
তাতে ওলাই যাব নি সেইখানে তলি আৰু গাইছ এই দুটা আমাৰ ঘৰত খাম আৰু এইটো হৈছে বল্লি এইটো পূৰা খাব লাগিব ঘৰত মাছ চাছ মাৰি মস্ত ঠাণ্ডাত গা চা ধুই পূৰা আহি গ'লোঁ এতিয়া আপোনালোকক দুটামান ভেলাঘৰ দেখাম তাৰমানে বম ইউনিক ভেলাঘৰ বনাই আছে দেখাইছোঁ ৰ'ব আমি গৈ আছোঁ চাইকেল মাৰি গেছ এইখনে হৈছে পুঠিমাৰি আৰু এইটো হৈছে ৰংঘৰ বনাইছে এইটো হৈছে ৰংঘৰ বনাইছে মই দেখাই আছোঁ আৰু এই ভিতৰত সোমাবলৈ চেষ্টা কৰিম ভিতৰ ফালে হৈছে এনেকুৱা এনেকুৱা ওপৰ ফালে এইফালে আৰু এইফালে আমাৰ এই দাদাক লগ পাই গ'লোঁ দাদা ভাল খাই দাদাৰ ভিডিঅ' চাওঁ মই আৰু ইয়াকো চাপৰ্ট কৰিব আমাকো চাপৰ্ট কৰিব সকলোকে চাপৰ্ট কৰিব আৰু আমি ৰংঘৰৰ ওপৰত উঠিবলৈ চেষ্টা কৰিম এইফালে এনেকৈ উঠি আহিছোঁ এইফালে এনেকুৱা ডিজাইনত বনাইছে মানে ওপৰৰ ফালে খেৰ চেৰ পৰা চাং খেৰ দিছে এইফালে দামী খেৰ দিছে চাং খাৰ দিছে এইফালে এনেকুৱা আৰু এইফালে আমাৰ ভেলা ভুজি বনাই এইটো বনাই থৈছে আৰু এইফালে মঞ্চ বনাই থৈছে আৰু এইফালে চব পূৰা লগ লাগি আছে আৰু এইটো হৈছে ভেলা ভুজি ভেলাঘৰ ৰংঘৰ বনাইছে এইটো ৰংঘৰৰ ভিতৰ ভাগ এনেকুৱা আপোনালোকে চাই লওক তাৰপৰা খালি এইফালে কি হ'ব বাৰু আৰু এইফালে আমাৰ নিতুল দা আছে সকলোকে কিজানি চিনি পায় নিতুল দা দাদা মই দাদাৰ ভিডিঅ'বিলাক চাওঁ চাই ভাল লাগে আৰু পইচা পাতি তুলিব নাযাওঁ নেকি পইচা ইমান বিশেষ খৰচ নাই বাঁহখিনিয়ে তোলা কিমানটামান মাহ গৈছে মোটামুটি 300,000 চোকা চাহনে বনাইছে গাঁৱত ডেকা ল'ৰা এইকেইটা আজি এইখিনি আছিল আৰু কালি কোনোবা যদি ফাংচন আছে চাব আহিব পাৰে এইখন হৈছে পোষ্টাৰ এইখনে পোষ্টাৰ আৰু গাইজ অলপমান কিবা ক'ব ল'ৰা কেইজনে শুনি লওক ভাল লাগিছে আৰু কিবা কালিও ফাংচন আছিল না কালি আছে আজি আৰু আজি আছে কি বুলি কয় এইটো অহাকালি কিবা আছে নেকি অহাকালি ফাংচন আছে আজি উৰুকা নহয় নহয় মানে যোৱাকালি কিবা থাকা বুলি কৈছিল এনেকৈ আমি ৰংঘৰ চাইডে আহি গ'লোঁ আৰু এতিয়া আমি গৈছোঁ এইফালে পুঠিমাৰি বুলি কয় এইখিনি আছিল কিবা কি আছিল নাজানো পাহৰি গ'লোঁ আৰু এইফালে পুঠিমাৰিত গৈছোঁ এইফালে এখন ড্ৰোন বনাই আছোঁ ড্ৰোনখন চাবলৈ গৈছোঁ বলক আপোনালোক দেখাই আছোঁ আমি আহি পালোঁ এইখনে হৈছে প্লেচ দলৈ গাঁও আহি গৈছোঁ আৰু এইফালে এটা মেজি বনাই আছে আৰু এইটো মেজি আমাৰ নিজুটা আছে এইফালে পূৰা চাইকেল টাইকেল পূৰা পাৰ্ক কৰি দিলোঁ ইয়াতে আৰু তো দেখাই আছোঁ এইটো পূৰা মেজি বনাই আছে আৰু এইফালে আমাৰ এইখন ড্ৰোন বনাইছে আমাৰ নিতুলদা আছে আৰু এইফালে মেজি আৰু এইফালে আমি উঠিবলৈ চেষ্টা কৰিম খাবলৈ চেষ্টা কৰিম আপোনালোকক বাপৰে গাইছে এইখন হৈছে ড্ৰোনৰ এখন পাংখা আৰু এইফালে এনকে কি ভাই এইটো ড্ৰোনৰ ওপৰত মেজি ভেলাঘৰ বনাইছে ড্ৰোনৰ ওপৰত আৰু এইফালে এটা ভেলাঘৰ আৰু এইখন হৈছে ড্ৰোনৰ পাংখা এখন আৰু এইফালে এখন গাইজ তাৰমানে একদম আল্টিমেট বনাইছে আল্টিমেট ক'তো বনোৱা নাই তাৰমানে এনেকুৱা এইফালে বা পাংখা লৰি আছে গাইজ আৰু এইফালে এখন পাংখা চাৰিখন পাংখা আৰু এইখিনি মজা বনাইছে আল্টিমেট গাইজ মানে এনেকুৱা বনাইছে এইখন তাৰমানে ওপৰত নাচি থাকিলে তাৰমানে এই পূৰা নাচি আছোঁ কিন্তু একো প্ৰব্লেম নাই কাৰণ ইয়াতে পূৰা স্ক্ৰু নাট বল্ট চব লগাই দিছে এইটো স্ক্ৰু এইটো
এই স্ক্ৰু পুৰা স্ক্ৰু চব লগাই দিছে আৰু ডেঞ্জাৰ তাৰমানে আৰু তাৰমানে ইয়াতে যাই পাই থাকিলে একো নাই, একো প্ৰব্লেম নাই। ভেলা বুজি বনাইছে আৰু ফাংচন হ'ব, ফাংচনখন চাব আহিব পাৰে আপোনালোকে আহি যাব পাৰে, টেনশ্যন নাই। আহোঁতে এইফালে উঠি আহিছিলোঁ, এইফালে যাওঁতে এইফালে যদি নামি যাম পূৰা দেখাই আছোঁ ৰ'বা আপোনালোকক লাগে। কাৰণ ধৰি নাম্বাৰ লগত বহুত ৰিক্সি। এনেকৈ আহি পালোঁ আৰু তো হৈছে ভেলা বুজি। আৰু ইয়াতে বোলে ফাংচন, ইয়াতে গায়ক চায়ক আহিব, গায়ক আছে ইয়াতে গায়ক আহিব। আৰু এইখন হৈছে ফাংচন হ'ব ইয়াতে, আৰু এইটো আল্টিমেট বনাইছে। আৰু এইখন হৈছে দৰ্জা চাওক না গাইছ, পূৰা একদম পূৰা চাংখেনৰ দৰ্জা দি দিছে। কাৰণ এইফালেদি সোমাব লাগিব, এইফালেদি আহিলে এইয়া। আৰু গাইছ দাদাই অলপ কিবা ক'ব। ৰংঘৰ পৰা চাই ড্ৰোন চোন চাই চব আহি গ'লোঁ। আৰু এতিয়া হ'ব ৰাতি ঘৰত খানা, মানে ধামাকা খানা হ'ব আজি গমে পাই সকলে উৰুকা। গাইছ এয়া গাহৰি মাংস শালত ভৰাই লৈছোঁ, পূৰা পুৰিব আৰম্ভ। কোনে গাহৰি খাই ভাল পায় কমেণ্ট কৰি জনাবচোন পূৰা। আৰু এইফালে গাহৰি পূৰা পুৰি আছোঁ, পূৰা পুৰি। আৰু এইফালে পূৰা গাহৰি মাংস বনাই আছে। গাইছ গাহৰি পূৰা হাতত লৈ ধইনা আনিব আহিছোঁ, ধইনাৰ গাছ। এই গাহৰি পূৰা লৈ আমাৰ গাহৰি পূৰা হৈ গ'ল। আৰু এইফালে গাহৰি আঞ্জা হৈ গৈছে। গাহৰি পূৰা মোবাইল ধৰা মানুহ নাই, থৈ দিছোঁ এনেকৈ বাতিটো। এই গাহৰিটো হালা পৰা এনেকৈ এৰি আছোঁ। হৈ গ'ল। আৰু গাইছ আমাৰ গাহৰি ৰেডি, এতিয়া কাটি আছোঁ, এনেকৈ কাটি আছোঁ চুৰি দি। তাৰপিছত আমি এতিয়া ধইনা কাটি দিম। ধইনা কাটি কিনে গাহৰিৰ টেষ্ট লৈ আছোঁ, টেষ্ট লৈ কিনে কেনেকুৱা হৈছে গাহৰি আপোনালোকক জনাই আছোঁ ৰ'ব। খাই লওঁ আগতে, তাৰপিছত কৈ আছোঁ। গাহৰিৰ পৰা খালোঁ, এইটো গাহৰি হৈ গৈছে, এইটো ব্ৰইলাৰ হৈ গৈছে। ফালে গাহৰিৰ পৰা চোৰা খাই আহি গ'লোঁ মানে মাংস টেষ্ট কৰিব আহিছোঁ। আৰু আজি মাংস টেষ্ট কৰিব আহিম। মাংস ভাত খালি? চাৰ ভাত বনাই আছে, এই পাপৰ চাপৰ হৈ গৈছে পূৰা। আৰু খানা ৰেডি। মাংস হ'ল নেকি তোৰ? মাংস মাংস টেষ্ট কৰি আছোঁ ৰ'ব। মাংস লেবৰা দি খালোঁ। ছাগলী মাংস বনোৱা নাই, দেৰি আছে। হেপী বিহু, চবকে বিহুটো শুভেচ্ছা দিলোঁ। আৰু খাই যাইছোঁ। আৰু খাম মাংস খাম, দগৰি খাম। কিয় মোৰ পিছে মই মাংস খাব আহিছোঁ, তোৰ কি হ'ল? গাছ মোৰ পিছত দুনিয়াৰ কুকুৰ আহি গৈছে মাংস খাবা। মাংস নাই আমাৰ খেদলাক। এই গাছ কান্দি গৈছে মাংস খাবা নাপায়। গাইছ আমাৰ ভাত ৰেডি, মানে সোনকালে খাই দিম। এইটো কণী, তাৰমানে আজি বিৰাট ভোক লাগছে। কণী দিছে ইফালে, তাৰপিছত ইফালে গাহৰি, তাৰপিছত ইফালে মাছ বিলাহী দি বনাইছে, আৰু এইফালে ব্ৰইলাৰ। আৰু আজি ভিডিঅ'টো এইখিনিয়ে আছিল। ভিডিঅ'টো চাই কেনে পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।